নমস্কাৰ বন্ধুসকল বহুদিন বিৰতিৰ অন্তত মই এটা ভিডিঅ' দিব বিচাৰিছোঁ এই যে দেখিছে আপোনালোকে এইখিনি হল ৰঙা চন্দনৰ গুটি মই বিভিন্ন খেতিবাতিৰ ভিডিঅ' মোৰ এই জনমঞ্চৰ মজিয়াত এৰি দিওঁ আপোনালোকৰ বাবে কিন্তু মই এইবাৰ ৰঙা চন্দনৰ পুলি নিজেই পচাইছোঁ ইতিমধ্যে পুলিখিনি এবেগেটমান ওখ হৈছে ভিডিঅ'টোৰ শেষৰ ফালে দেখিব মই গুটিখিনি সংগ্ৰহ কৰিছিলোঁ জানুৱাৰী মাহৰ 29-30 তাৰিখ মানে মই সংগ্ৰহ কৰিছিলোঁ এয়া দেখিছে আপোনালোকে গুটিখিনি প্ৰথমতে দুদিন তিয়াই থলোঁ মই যথেষ্ট টান গুটিখিনি বাকলিটো মানে যথেষ্ট গুটিৰ খোলাটো টান গতিকে দুদিন বা 3 দিন এনেকৈ তিয়াই থ'ব লাগে মই জানিব পাৰিলোঁ কিন্তু মই দুদিন তিয়াই থলোঁ তিয়াই থোৱাৰ পিছত আপোনাৰ দুদিন তিয়াই থোৱাৰ পিছত গাপ দিলোঁ গাপ কাঢ়ি পেলানি পানীৰ পৰা গুটিখিনি টুকি কাপোৰে বান্ধি বস্তাত মেৰিয়াই বালিত গাপ দি থলোঁ গাপ দিয়াৰ পিছত ফেব্ৰুৱাৰী মাহৰ ঠিক 9 তাৰিখ মানে 9-10 তাৰিখ মানে গজালি ওলালেগৈ প্ৰথম গজালি ওলাইছিলে অকণমান পিছত আপোনালোকে দেখিব গজালি ওলা মই দেখাম এতিয়া কথা হ'ল কি এই ৰঙা চন্দন যেনেকৈ হাসি খেতিটো আমাৰ ইয়াত অসমত যথেষ্ট হয় ৰঙা চন্দনৰ খেতিটো কিন্তু আমাৰ ইয়াত হোৱাৰ যথেষ্ট মানে থল আছে আমি দেখিলোঁ ইতিমধ্যে আমি দেখিছোঁ পুষ্পা চিনেমাখনত যিটো কাহিনী দেখায় সেইটো আচলতে ৰঙা চন্দনৰ লৈ আচলতে গোটেই কাহিনীটো আগবাঢ়ে গতিকে ৰঙা চন্দনৰ 1 কেজি ৰঙা চন্দনৰ দাম বৰ্তমান সময়ত 4,000 টকালৈকে বুলি মই জানিব পাৰিছোঁ আৰু ইতিমধ্যে আমাৰ দাঁতিৰ কাষতে আমাৰ ঘৰৰ কাষতে 2-4 জনে ইতিমধ্যে ৰঙা চন্দনৰ পুলি লগাইছে 4-5 বছৰ হৈছে ডাঙৰ হৈছে গছবিলাক খামুচি নোপোৱা গতিকে মই ভাবিছোঁ আমাৰ ইয়াত হ'ব সেই কাৰণে আচলতে ৰঙা চন্দনৰ গুটিটো সংগ্ৰহ কৰি মই নিজেই পচাই আচলতে পুলিটো কৰিবলৈ চেষ্টা কৰিছোঁ কিমান কি হয় নাজানো 10-15 বছৰ 20 বছৰ হয়তো লাগিব বুলি কৈছে বহুতে কিছুমানে কৈছে 15 বছৰতে হয় কিছু লোকে কৈছে 20 বছৰ লাগিব গতিকে নিজে কৰি চালে গম পোৱা হ'ব গতিকে কৰি চাওঁ বুলি ভাবি এনেকৈ আনিলোঁ গুটি আনি এই যে দেখিছে দুদিনৰ পিছত তিয়াই থোৱাৰ পিছত এনেকৈ কাপোৰত মেৰিয়াই বস্তাত মেৰিয়াই বালিত গাপ দিলোঁ গাপ দিয়াৰ পিছত আপোনাৰ এসপ্তাহ মানৰ পিছত গজালি ওলাইছে গজালি সেই ওলোৱা গজালি ফাটি যেতিয়া গজালি শিপাডালত ওলাইছে শিপাডাল ওলোৱাৰ পিছত মই কি কৰিছোঁ এই হেৰিয়াত দিলোঁ থুনা মানে খুব খৰধৰকৈ গিলাচতে মাটি ভৰাই পেলানি তেনেকৈ দি থলোঁ দি থোৱাৰ পিছত পুলিখিনি সৰু পুলি হৈছে আপোনাৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত মানে প্ৰথম পাতটো ফাটি ওলাইছে আৰু কিন্তু এটা কথা হয় এই যে দেখিছে এইটো হ'ল আপোনাৰ শিপাটো ওলাইছে এইখিনি মাটিত গুজি দিয়া পিছত কিন্তু এটা কথা হয় ইয়াৰ যিটো প্ৰথম দুটা পাত ওলায় সেই পাত দুটা কিন্তু ওলাই আহোঁতে জাতিলাও গুটি বা তেনেকুৱা আপোনাৰ কেৰেলা গুটি যেনেকৈ দুটা পাত ওলাই আহে খোলাটোৰ পৰা সেই ধৰণে ওলাই আহে কিন্তু এই গুটিটো পাতটো ওলাই আহিবলৈ যথেষ্ট কঠিন হয় গতিকে মই আনিছিলোঁ 1000টা গুটি 1000টা গুটিৰ ভিতৰত কিন্তু পুলি প্ৰায় 200 মান পুলিহে এতিয়া হৈছে বৰ্তমান বাকীখিনি কিন্তু নহ'ল 50% গজিলে মানে 500 মান ঠোঙাত মই দিছিলোঁ বাকী 500 মান নগজিলে আৰু সেই 500 গজাৰ মানে শিপাটো ওলোৱাৰ পিছত কিন্তু আকৌ সেই 500 গুটিৰ ভিতৰত 200 গুটিহে পাতকিখিলা ওলাই আহিব পাৰিলে গতিকে এই যথেষ্ট সমস্যা আছে বৰ উজু নহয় মই দেখিলোঁ কিন্তু কৰি চাইছোঁ যিহেতু চন্দনৰ এজোপা চন্দনত বহু লাখ টকালৈকে পায় বুলি মই জানিব পাৰিছোঁ গতিকে পৃথিৱীয়ে ভাৰ বব বুলি ভাবিয়েই হাঁচি গছ লগোৱাৰ ধৰণে লগাই থ'ব বিচাৰিছোঁ আৰু দুজনমানে কৈছে সিদিনা বা মই এটা অন্য ইউটিউবৰ ভিডিঅ'টো পালোঁ যে ৰঙা চন্দনৰ গছত সাপৰ বাঁহ হয় ফেটি সাপে বাঁহ লয় আচলতে এটা ভিডিঅ'ত পালোঁ মই যে ৰঙা চন্দনৰ গছত সাপ উঠে কাৰণ ৰঙা চন্দনৰ গছটো বৰ চেঁচা কাৰণে এই যিহেতু সাপ হ'ল উষ্ণ ৰক্তি প্ৰাণী গতিকে সাপে খুব মানে হেৰিয়াত থাকি ঠাণ্ডা জেগাত থাকি ভাল পায় সেইকাৰণে ই মানে এই গছৰ ওপৰলৈ
উঠি যায়, উঠি গৈ পেলানি ৰঙা চন্দনৰ গাতে মানে নূৰ পাতি পাতি থাকে, সাপ, ফেটি সাপ থাকে বা অন্য ধৰণৰ তেনেকুৱা সাপো থাকে। গতিকে অঞ্চলটোৰ দাঁতি কাষত থকা সাপবিলাক আহি সেই ৰঙা চন্দনৰ গছত উঠেহি। আকৌ এজনে ক'লে যে নহয়, সাপ উঠিলে গম পাবা যে তোমাৰ চন্দন গছ কাটিব হৈছে। গতিকে এনেকুৱা ধৰণৰ কথা বহুজনে কৈছে, তুমি এইখিনি ঘৰৰ কাষত নলগাবা, সাপৰ বাঁহ হ'ব পুলি। গতিকে তুমি যদি 100-200 গছ যদি ঘৰৰ আশে পাশে লগোৱা, তেনেহ'লে গোটেই সাপেই সাপ হ'ব আমাৰ এইডোখৰত। গতিকে এনেকুৱা ধৰণৰ বিভিন্নজনে বিভিন্ন পৰামৰ্শ বা বিভিন্ন ধৰণৰ সংশয় আগবঢ়াইছে, সংশয়ৰ কথা। হ'লেও মই বাগানৰ কাষত ফিচাৰীৰ পাৰত ইফালে অলপ জেগা আছে, গতিকে তাতে ৰুম বুলি ভাবিছোঁ। এয়া দেখিছে আপোনালোকে, এনেধৰণে আচলতে শিপাটো ওলাই আহে প্ৰথমতে, কিছুমান গুটিত দুডাললৈকে ওলায়। ইয়াত দেখিছেনে, এইখিনি হ'ল মই প্ৰথমতে থোনাত দিছিলোঁ, থোনা মানে গিলাচত দিছিলোঁ, পটাপট ভৰাই পেলাই নিয়াও খুব খৰধৰকৈ। মাটিখিনি কিন্তু ভাল আছিলে। তাৰপিছতে আপোনাৰ প্ৰথম পুলি অৱস্থাতে আকৌ ভেঁকুৰ লাগে, ভেঁকুৰ লাগি পেলানি পুলি অলপ মৰিলে। গতিকে মই কণ্টাফটো স্প্ৰে' কৰিছিলোঁ। স্প্ৰে' কৰাৰ পিছত পুলিখিনি ৰ'ল, কিন্তু এই সৰহভাগ পুলি ওলাই আহিব নোৱাৰে। মই ৰাতিপুৱা এই গুটিটোহেঁত খোলাটোহেঁত ফালি উলিয়াবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু বৰ বেছি সফল নহ'লোঁ, কাৰণ খোলাটো বৰ টান, ফালি দিওঁতে কেতিয়াবা ছিগি যায় কুমলীয়া পুলিটো। গতিকে এনেধৰণে এইখিনি আপোনাৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত হৈছিলে। তাৰপিছত এইখিনি এতিয়া পুলিখিনি বৰ্তমান এনেকুৱা হৈছে, ডাঙৰ ডাঙৰ থোনাত মই দি দিলোঁ। ডাঙৰ থোনা ভৰাই পেলানি পুলিখিনি সেই গিলাচত থাকিলে বেয়া হ'ব বুলি ভাবিলোঁ, যিহেতু 1.5 বছৰ 2 বছৰ লাগিব। 1.5 বছৰমানৰ পিছত ৰুব পাৰিম, ওখ হ'লে 3 ফুট 4 ফুট ওখ হ'ব। গতিকে এইখিনিয়ে কথা, পুলিখিনি হৈছে। গতিকে আপোনালোকেও যদি ভাবে এনেকুৱা ধৰণৰ চন্দনৰ খেতি কৰোঁ বুলি, এনেধৰণেই আচলতে পচাব পাৰিব। ধন্যবাদ।